গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনাৰ? আশা কৰোঁ সকলোৱে ভালেই হওক। মোৰ পিনৰ পৰা সকলোৱে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, যিহেতু আগতীয়াকৈ হ'লোঁ। ইয়াত দেখিছে ৰাতিপুৱাই দেখা পাইছোঁ, যিহেতু ইয়াত দেখিছে গাহৰি কাটিব লৈছে। ইয়াত দেখিছে আজি যিহেতু উৰুকা হয়, আমাৰ অসমীয়া মানুহৰ গাহৰি মেইন। এতিয়া ৰাতিকৈ যিহেতু খানাটো খাব লাগিব, যিহেতু গাহৰিও ইয়াত দেখিছে আপোনালোকৰ সেইটো চাইডে কাটিছে না কমেণ্ট কৰি জনাব, যিহেতু আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আজি যিহেতু উৰুকা হয়, এতিয়া অলপ পিছতে মই দোকান যাম, যিহেতু দোকানত আজি বহুতে ভিৰ লাগিব। অকণমান দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ফাইনেলি এতিয়া ৰাতিপুৱা দোকানলৈ ওলাই ল'লোঁ, যিহেতু গাড়ীখন লৈ ওলাইছোঁ। যিহেতু এতিয়া দেখিছে এতিয়া দোকানত আজি কাষ্টমাৰ কিমান হয় অকণমান দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, আজি শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া ব'লক এতিয়া দোকানত যাওঁ। এতিয়া পাই গ'লোহি ৰিটেইল দোকানখন পাই গ'লোহি। দেখিছে ৰিটেইল দোকানখন এতিয়া ফাইনেলি পাই গ'লোহি, যিহেতু এতিয়া দেখিছে ৰাতিপুৱাই খুলিছেহে, যিহেতু ভাইটিকেইটা খুলিছে যিহেতু দোকানখন। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কাষ্টমাৰ কিমান আহে, কি কথা আজি। হোলচেলখনত যিহেতু বহুতে ভিৰ লাগি আছে, কাষ্টমাৰ শেষ হ'ব। মই এতিয়া দেখিছে হোলচেলখনত লাহেকৈ অকণমান বহি আছোঁহি, যিহেতু অকণমান মাথাটো মোৰ কামোৱা গোটেই কৰিছে, অকণমান বিষোৱা গোটেই কৰিছে। যিহেতু শেষ হ'ব মই এতিয়া হোলচেলখনতে অকণমান আৰাম কৰি আছোঁহি। যিহেতু ৰিটেইলখনত বহুতে কাষ্টমাৰ হৈছে, যিমানটো ভাবিছোঁ তাতকৈ বেছিহে হৈছে কাষ্টমাৰ। শেষ হ'ব এতিয়া অকলে মই বহি আছোঁ, যিহেতু ইখনত মোৰ ভাইটিকেইজন আছে, মোৰ মানে মানুহগৰাকী আছে, সম্পূৰ্ণ চম্ভালি আছে। যিহেতু মই নগ'লেও হ'ব, যিহেতু এতিয়া অকণমান বহি আছোঁ। আগতে ইমান এটা অকণমান কষ্ট কৰিবলৈও নোৱাৰা হৈছোঁ, কেলৈ জানো আপোনালোকে নকৰি আপোনাৰ কষ্টটো। এতিয়া দেখিছে দোকানতে বহি আছোঁ, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু পুনৰ আকৌ মাঘ বিহু সকলোৱে মোৰ পিনৰ পৰা শুভেচ্ছা থাকিলে সকলো কাৰণে। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু মোৰ দোকানত আহিব হ'লে আপোনালোকে ধেমাজি ডিষ্ট্ৰিক্ট মৰিধলত আহিব লাগিব। আৰু কোন জেগাৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰিব, আৰু আপোনালোকে তলত আহি থকা নাম্বাৰটো কল কৰি মাল বুকিং কৰি পাৰিব। আমি 10,000 ওপৰলৈ ফ্ৰী ডেলিভাৰী দি আছোঁ, 1 টকা ডেলিভাৰী ফিজ দিব নালাগে। আৰু যোনটো 99ৰ অফাৰটো আছিলে অলৰেডি শেষ হৈ গ'ল, এতিয়া আমাক বিচাৰিলে নাপাব। যিহেতু আমি অনলি বিহু দিনাহে দিয়া আছিলে, যিহেতু বিহু পাছত আমাৰ সেইটো অফাৰ নাপাব বুলি কৈছিলোঁ। যিহেতু এতিয়া আজিৰ পৰা সেইটো অফাৰ এদায় হৈ গ'ল আমাৰ, যিহেতু হ'লচেলত যিসকলে লৈছিলে। আৰু নেক্সট অফাৰ আহি আছে, আপোনালোকে আহি থাকিব, আপোনালোকে ভিডিঅ'বিলাক আমাৰ চাই থাকিব নন ষ্টপ চাই থাকিব। হ'লে ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো ভাল পালে অকণমান শ্বেয়াৰ কৰিব। হেভি মাঘ বিহু, বাই।